তো উপায় নাই, পানী সিঁচিব লগা হৈ গ'ল। অৱস্থা পানী শুকাই গৈছে, অলপ অলপ দি আছে বৰষুণ, তথাপি পানী সিঁচি দিছোঁ মই এতিয়া। তাৰপৰা সেই দিছোঁ, বাপই কষ্ট হৈছে দে আৰু মেচিনটোৰ। ইয়াতে এতিয়া কিমানখিনি পানী আগবাঢ়িল। যিহেতু মাটিবিলাক অলপ ভিজি আছিলে, সেইটো কাৰণে অলপ পানীখিনি সোনকালে বিয়পি পৰাত সহজ হৈছে। বন্ধুসকল, খেতি বাতিৰ অৱস্থা কি কবি, আজিকালি পানীয়ে নহয় আৰু দেখোন। আপোনালোকৰ ফালে পানী আছেনে নাই কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো ইমান, আৰু মেচিনটোত মই যিহেতু কেৰাচিন আজিকালি পাবলৈ টান হয়, কেৰাচিনটো বহুত পাবৰ কাৰণে টান হয় আজিকালি। সেইটোৰ কাৰণে মই কি কৰিছোঁ, কেৰাচিনৰ জেগাত এইবাৰ পেট্ৰল দি পেলাই চলাইছোঁ। যিহেতু কাৰ্পেটাৰ হয়, বাইক ইঞ্জিন লিখে হণ্ডা মেচিন হয়, তো তাত মই পেট্ৰল দি পেলাই এতিয়া চলাই আছোঁ। বৰ্তমান চলি আছে, সময়ত কি হয় ক'ব নোৱাৰোঁ, বেয়া হ'লেহে গম পাম আৰু। তো ভিডিঅ'টো আজি ইমানে হ'ব, নমস্কাৰ।